ক্লাছ 8 অনুশীলনী 6.4 আজিৰ ভিডিঅ'ত হৰণ পদ্ধতিৰে দশমিক সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰিম। ফাৰ্ষ্ট নাম্বাৰ আছে 51.84। লাষ্ট ভিডিঅ'ত আমি গোটা সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰিছিলোঁ। এই ভিডিঅ'ত দশমিক নম্বৰ। সেই আগৰ নিচিনাই আমি যোৰা বনাম সোঁফালৰ পৰা। এই এটা যোৰা, এই এটা যোৰা। 51.84 51তকৈ সৰু বৰ্গ সংখ্যাটো হ'ল 49। আমি জানো 7 7 গুণ 49, গতিকে ইয়াত 7 দিম। 7 7 গুণ 49। আগৰ নিচিনাই নিয়মবিলাক, যিহেতু ইয়াত 7 দিছিলোঁ গতিকে 7 যোগ হ'ব। 7 7 14। এই দশমিকটো ওপৰত উঠি যাব। ইয়াক লৈ আমি বেলেগ একো চিন্তা কৰিব নালাগে, চিধা চিধি ওপৰত উঠাই দিবা। হ'ল এই 84 যিহেতু যোৰা, গতিকে 84 নামিব। ইয়াত আৰু দশমিক চিন দিয়াৰ কোনো দৰকাৰ নাই। তো আমি সংখ্যা কি পালোঁ? 284। 2ৰ লগত যদি 2 পূৰণ হয় তেন্তে 4, বা 8ৰ লগত যদি 8 পূৰণ হয় তেন্তে আমি পাওঁ 64। 2 বা 8 যদি আমি বৰ্গ কৰোঁ তেন্তে একক স্থানত পাওঁ আমি 4। যিহেতু ইয়াত 4 আছে, গতিকে আমি একবাৰ 2 দি চিন্তা কৰিম। তো 142 যদি 2 দি পূৰণ কৰোঁ, 2 দুগুণে 4, 2 4 গুণ 8, 2 গুণ 2, 284, গতিকে 2 হ'ব 284। তো উত্তৰ আমি কিমান পালোঁ? 7.2। 51.84ক যদি আমি বৰ্গমূল কৰোঁ তেন্তে আমি কিমান পাম? 7.2। এইটো আছিল 1 নম্বৰ প্ৰশ্ন উত্তৰ। যদি তুমি গোটা সংখ্যাৰ বৰ্গমূল নিৰ্ণয় চোৱা নাই তেন্তে লাষ্ট ভিডিঅ'টো চাই ল'বা, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। মই ধুনীয়াকৈ বুজাই দিছিলোঁ। এতিয়া 2 নম্বৰ 79.21। এই এটা যোৰা, এই এটা যোৰা। 79তকৈ সৰু বৰ্গ সংখ্যাটো হ'ল 64। 8 8 গুণ 64 আৰু 9 9 গুণ 81। যিহেতু 81 79তকৈ ডাঙৰ হয়, গতিকে আমি 8 ইয়াত বহুৱাম। 8 8 গুণ 64। 79ৰ পৰা 64 বিয়োগ কৰিলে 15 পাম আমি। তাৰপিছত এই যোৰা নামিব 21। যিহেতু ইয়াত 8 দিছিলোঁ, গতিকে 8 যোগ হ'ব। 8 8 16। ইয়াত যিহেতু 1 আছে, গতিকে হয় আমি এই একক স্থানত 1 বহুৱাম, নহ'লে 9 দিম। কিয়নো 1 আৰু 9 যদি আমি পূৰণ কৰোঁ তেন্তে আমি একক স্থানত 1 পাওঁ। তো আমি যদি ইয়াত 1 বহুৱাওঁ তেন্তে 161ৰ লগত 1 মাল্টিপ্লাই হ'ব। ইমান ডাঙৰ সংখ্যা আমি নাপাওঁ। এতিয়া আমি 9 বহুৱাই চাওঁ। 169ৰ লগত যদি 9 পূৰণ কৰোঁ কিমান পাম আমি? 1521। গতিকে এইটোৱে আছিল ইয়াতে 1521। গতিকে উত্তৰ কিমান পালোঁ আমি? 79.21ক যদি আমি বৰ্গমূল কৰোঁ উত্তৰ পাম 8.9। এইটো আছিল 2 নম্বৰ। 3 নম্বৰত আছে 98.01। 98তকৈ সৰু বৰ্গ সংখ্যাটো হ'ল 81। আমি জানো 9 9 গুণ 81, গতিকে ইয়াত 9 দিম। 9 9 গুণ 81। 8ৰ পৰা 1 গ'লে থাকে 7, 9ৰ পৰা 8 গ'লে থাকে 1, 17 আৰু এই 01 তলত নামিব। দশমিক চিনটো ওপৰত উঠিব। ইয়াত যিহেতু 9 দিছিলোঁ, গতিকে 9 আকৌ যোগ হ'ব। 9 9 18। এতিয়া ইয়াত যদি 1 দিওঁ তেন্তে 181ৰ লগত 1 মাল্টিপ্লাই হ'ব। এই সংখ্যাটো আমি নাপাম, এইটো বহুত ডাঙৰ সংখ্যা, গতিকে আমি 9 দিম। ইয়াত 9 দিলে ইয়াতো 9 হ'ব, গতিকে ইয়াত 9 দিলোঁ। 1701। 98.01ক যদি বৰ্গমূল কৰোঁ উত্তৰ পাম 9.9। 4 নম্বৰত আছে 1.44। একেবাৰে বাওঁফালৰ যোৰাত আছে 1, গতিকে আমি ইয়াত 1 দিম। 1 1 গুণ 1, 1ৰ পৰা 1 বিয়োগ গ'লে থাকে 0। দশমিক চিনটো ওপৰত উঠিল আৰু 44 তলত নামিল। ইয়াত যিহেতু 1 দিছিলোঁ, গতিকে 1 এটা যোগ হ'ব। 1 1 2। একক স্থানত আছে 4। যদি 2 স্কুৱেৰ কৰোঁ তেন্তে আমি 4 পাওঁ। যদি আমি 8 স্কুৱেৰ কৰোঁ তেন্তে আমি পাম 64। 2 বা 8ৰ ক্ষেত্ৰত একক স্থানত পাওঁ আমি 4। গতিকে ইয়াত 2 দি চাম আৰু তাৰপিছত 8 দি চাম। যদি 2 দি নহয় তেন্তে আমি 8 দি চাম। এতিয়া ইয়াত যদি 2 বহাওঁ তেন্তে কি হ'ব? 22 দুগুণে 44।
তে উত্তৰ কিমান হ'ব 1.44ক যদি আমি বৰ্গমূল কৰোঁ উত্তৰ পাম 1.2 আৰু এইটোৱে আমাৰ উত্তৰ 5 নম্বৰত আছে 6.25 সোঁফালৰ পৰা এই এটা যোৰা আৰু এইটো ইয়াক 0.6 হিচাপে ল'বা এটা যোৰা মনতে ভাবি ল'বা এইবিলাক নিজৰ সুবিধাৰ কাৰণে এই এটা যোৰা 6তকৈ সৰু বৰ্গ সংখ্যাটো হ'ল 4 2 দুগুণে 4 গতিকে ইয়াত 2 বহুৱাম 2 দুগুণে 4 6 পৰা 4 গ'লে থাকে 2 দশমিক চিন ওপৰত উঠিল আৰু 25 তলত নামিল ইয়াত 2 দিছিলোঁ গতিকে 2 যোগ হ'ব 2 2 4 ইয়াত যেহেতু 5 আছে গতিকে যদি 5ক আমি 5ৰ লগত যদি 5 পূৰণ কৰোঁ তে আমি 5 একক স্থানত পাওঁ এতিয়া ইয়াত একক স্থানত আছে 5 গতিকে ইয়াত 5 দি চাওঁ 45 × 5 5 5 গুণ 25 25ৰ 5 হাতে গ'ল 2 5 4 গুণ 20 2 22 এইটোৱে আছে ইয়াতে তো কিমান পালোঁ আমি 225 6.25 যদি বৰ্গমূল কৰোঁ তেন্তে আমি পাম 2.5 এইটো হ'ব উত্তৰ 6 নম্বৰত আছে 973.44 এই এটা যোৰা এইটো এটা আমি জানো 3 3 গুণ 9 3 3 ইয়াতে 9 দিলোঁ 9 পৰা 9 গ'লে থাকে 0 73 তলত নামিব ইয়াত যেহেতু 3 দিছোঁ গতিকে 3 লগত 3 যোগ হ'ব 3 3 6 ইয়াত যদি 1 দিওঁ তেন্তে ইয়াতো 1 দিম 61ৰ লগত যদি 1 পূৰণ হয় তেন্তে আমি পাম 61 2 দি দিলে 62ৰ লগত 2 পূৰণ হ'ব ডাঙৰ সংখ্যা হৈ যাব গতিকে 61ৰ লগত 1 মাল্টিপ্লাই হ'ব 61 73 পৰা 61 যদি বিয়োগ যায় 2 আৰু 1 দশমিক চিন আছে ওপৰত যাব 44 তলত নামিব ইয়াত এতিয়া কি সংখ্যা যোগ কৰিম 61 নে 1 কাৰণ চোৱা ইয়াততো আমি 61 দেখি আছোঁ ইয়াত যিয়ে দেখা পাওঁ সেইটোৱে আমি যোগ কৰোঁ কিন্তু ইয়াত আমি অকল 1 যোগ কৰিম কিয়নো যি সংখ্যা ইয়াৰ লগত পূৰণ হৈ ইয়াত এই উত্তৰ পাইছোঁ সেই সংখ্যাটোৱে ইয়াত বহিব গতিকে 61ৰ লগত 1 যোগ হ'ব কিমান পাম আমি 62 দিয়া সংখ্যাটোৰ একক স্থানত আছে 4 আৰু এই 4টো ইয়াত নামিল 2 নহ'লে 8 যেতিয়া আমি একক স্থানত পাওঁ 4 গতিকে প্ৰথমে আমি যদি 2 দি চাওঁ 622ৰ লগত 2 যদি পূৰণ হয় তেন্তে 2 দুগুণে 4 2 দুগুণে 4 2 6 গুণ 12 2 হ'ব 1244 973.44ক যদি বৰ্গমূল কৰোঁ উত্তৰ পাম 31.2 এইটোৱে হ'ব আমাৰ উত্তৰ এইখিনি আছিল দশমিক সংখ্যাৰ বৰ্গমূল নিৰ্ণয় নেক্সট ভিডিঅ'ত মই অনুশীলনী 6.4 4 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ